এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং ফণীৰ আতংকৰ বাবে উৰিষ্যাত আবদ্ধ অসমৰ তীৰ্থযাত্ৰী পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল তীৰ্থযাত্ৰীসকল নলবাৰী জিলাৰ টিহু হাৰিভঙাৰ বুলি জানিব পৰা গৈছে। প্ৰায় সহস্ৰাধিক যাত্ৰী আবদ্ধ হৈ আছে উৰিষ্যাত আৰু জগন্নাথ মন্দিৰৰ সন্মুখৰ হোটেলত আবদ্ধ হৈ আছে অসমৰ তীৰ্থযাত্ৰীসকল। পুৰীত আমাৰ এই কমপ্লেক্সত বৰ্তমান 150-200 মানুহ আবদ্ধ হৈ আছোঁ। গতিকে আমি উন্নত চৰকাৰক যিহেতু আমাৰ শনিবাৰে জয় ৰেলখন আছেই, কিন্তু সেইখনটো কেঞ্চেল হৈছে। এটা উন্নত চৰকাৰক যাতে আমাৰ এই মানুহখিনি অতি বিপদত পৰিছোঁ, আমাৰ ইতিমধ্যে টকা পইচা কমি আহিছে। গতিকে যিকোনো উপায় চৰকাৰক উন্নত কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ সোনকালে ইয়াৰ পৰা উদ্ধাৰ কৰি অসমলৈ লৈ যায়। এইখিনিয়ে মোৰ চৰকাৰৰ প্ৰতি আহ্বান। ৰেল চলাচল বাতিল কৰাত হাহাকাৰ অৱস্থা তীৰ্থযাত্ৰীসকলৰ মাজত। তীৰ্থযাত্ৰীসকলক উদ্ধাৰৰ বাবে অসম চৰকাৰলৈ অনুৰোধ তীৰ্থযাত্ৰীসকলৰ। এয়া আপোনালোকে এক্সক্লুজিভ ভিডিঅ' দেখুৱাই আছোঁ আৰু এই ভিডিঅ' আমালৈ প্ৰেৰণ কৰিছে উৰিষ্যাত আবদ্ধ হৈ থকা অসমৰ তীৰ্থযাত্ৰীসকলে।